ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ সকলোৰে প্ৰিয় ৰেচিপি এটা লৈ আহিছোঁ এগ ৰোল, যিটো আপোনালোকে ঘৰতে বহুত সহজতে বনাব পাৰিব। বলকচোন প্ৰথমতে কি বস্তু লাগিব দেখাই দিওঁ আপোনালোকক। ৰোল বনাবলৈ মই ময়দা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বিচাৰিলে আটাও ব্যৱহাৰ কৰিব পাৰে। সোৱাদ অনুযায়ী নিমখ দি ল'ব। ৰিফাইন তেল এচামুচমান দি ল'ব। তেলখিনি দি লৈ ভালধৰণে গোটেইখিনি মিহলি কৰি ল'ব। ময়দাখিনিত অলপকৈ পানী দি ভালধৰণে মুঠি ল'ব। বহুত বেছি পানী একেলগে দি নিদিব। যিমানখিনি পানী দৰকাৰ হয় সিমানখিনি অলপকৈ দি ল'ব। ময়দাখিনি আটা মৰাৰ নিচিনাকৈ ভালধৰণে মুঠি ল'ব স্মুথ ডো এটা ৰেডি হোৱালৈকে। এয়া মোৰ ডোটো ৰেডি হৈ গৈছে, দেখিছে কিমান স্মুথ হৈছে। এতিয়া ইয়াতে মই ৰিফাইন তেল অলপমান চাৰিওফালে লগাই লৈ মই 20 মিনিটৰে ঢাকনিৰে ঢাকি ডোটো থৈ দিম। ৰোল বনাবলৈ এয়া মই দুটা পিঁয়াজ পাতলকৈ কাটি লৈছোঁ। বন্ধাকবি এটা 4 ভাগৰ এভাগ সৰুকৈ কাটি লৈছোঁ। গাজৰ এটা সৰুকৈ কাটি লৈছোঁ। গেছত কেৰাহী এটা গৰম হ'বলৈ দিছিলোঁ। কেৰাহীটো গৰম হোৱাত ইয়াতে মিঠাতেল দি দিছোঁ। আপোনালোকে যি তেল খায় তাকে ব্যৱহাৰ কৰিব পাৰিব। দুটুকুৰা নহৰু সৰুকৈ টুকুৰা কৰি কাটি দি দিছোঁ। আদা অলপমান সৰুকৈ টুকুৰা কৰি কাটি দি দিছোঁ। জলকীয়া দুটা দিছোঁ। এইখিনি অলপ সময় ভাজি লোৱাৰ পিছত ইয়াতে সকলোখিনি পিঁয়াজেই দি ল'ম। পিঁয়াজৰ ৰংটো সলনি নোহোৱালৈকে অলপ সময় ভালধৰণে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে। এয়া চাওক পিঁয়াজৰ ৰংটো সলনি হৈ গৈছে। এতিয়া আমি ইয়াতে বন্ধাকবি আৰু গাজৰখিনি গোটেইখিনি দি লৈ এইখিনি আমি টোটেল 3 মিনিটমান ভাজি ল'ম। বহুত বেছিও ভাজিব নালাগে। আপোনালোকে যদি ফ্ৰাই নকৰে তেতিয়াহ'লে ফ্ৰাই নকৰাকৈও খাব পাৰে, কোনো কথা নাই। কিন্তু ফ্ৰাই কৰিলে খাবলৈ বহুত বেছি ভাল লাগে, সেইটো কাৰণে মই ফ্ৰাই কৰি লৈছোঁ। ইয়াতে মই 2 চামুচ টমেটো চচ দি দিছোঁ আৰু এচামুচ চয়া চচ দি ল'ম। আপোনালোকে নিশ্চয় দিব। চয়া চচ এচামুচ দিয়াৰ ফলত কালাৰটো ধুনীয়া হয় দেখিবলৈ আৰু সুগন্ধটো বহুত বেছি ভাল লাগে, খাবলৈ টেষ্টটো বেছি হয়। এতিয়া মই ইয়াতে ভেজিটেবল চচ এচামুচ দিছোঁ। এইটো আপোনালোকৰ ওচৰত থাকিলে দিব পাৰে, নাথাকিলে নিদিলেও হ'ব। এতিয়া মই অলপ সময় ভাজি ল'ম। বহুত বেছিও ভাজি ল'ব নালাগে। শেষত সোৱাদ অনুযায়ী নিমখ অলপমান দি ল'ব, যিমানখিনি লাগে। বহুত বেছিও নিমখ দি নিদিব, কাৰণ চচবিলাকত নিমখ থাকেই। এয়া চাওক আমাৰ এইখিনি ভজা হৈ গৈছে। এতিয়া ডোটোৰ পৰা মিডিয়াম চাইজৰ টুকুৰা কৰি মই বল বনাই ল'ম। ৰুটিখন ঘৰতে শুকান ময়দা ব্যৱহাৰ কৰি মই বেলিছোঁ। আপোনালোকে তেলো ব্যৱহাৰ কৰিব পাৰে। এইখিনিতে ক'ব বিচাৰিছোঁ, ভিডিঅ'টো যদি চাই অলপ হ'লেও ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আগলৈ এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এই ধৰণে ৰুটিখন পাতলকৈ বেলি ল'ব। ৰুটিখন ডাঠ নকৰিব। ৰুটিবিলাক পাতল হ'লে খাই বেছি ভাল লাগে। গেছত টাৱা এখন গৰম হ'বলৈ দিছিলোঁ। টাৱাখন গৰম হোৱাত ইয়াতে মই ৰুটিখন দি দিছোঁ। ৰুটিখন 10টা ছাইডৰ পৰা অলপমান ফ্ৰাই কৰি ল'ম তেল নিদিয়াকৈ। প্ৰথমতে বহুত বেছি ফ্ৰাই কৰি নল'ব। এতিয়া কণী এটাত মই সোৱাদ অনুযায়ী অলপমান নিমখ দি লৈছোঁ। বহুত বেছি নিমখো দি নিদিব। এয়া ৰুটিখন কিছু ফ্ৰাই হৈ গৈছে। ৰুটিখন 2টা ছাইডে সমানে ফ্ৰাই কৰি ল'ব। এটা ছাইডে অলপ বেছিকৈ ফ্ৰাই কৰি ল'ব। ৰুটিখন এতিয়া মই ছাইডত ৰাখি থৈ দিলোঁ। এতিয়া ইয়াতে ৰিফাইন তেল অলপমান দি লৈ কণীটো দি দিলোঁ। আপোনালোকে বিচাৰিলে 2টা কণীও দিব পাৰে। 2টা কণী দিলে বেছি সুবিধা হ'ব, তেতিয়া আমলেটখন ডাঠ হৈ পৰিব, ভাঙি যোৱা চান্স নাথাকে। মই এটা কণী ব্যৱহাৰ কৰিয়ে দেখুৱাই দিছোঁ। এতিয়া ইয়াৰে ওপৰত ৰুটিখন দি লৈ অলপ সময় ভালধৰণে হেঁচি দিব, ৰুটিখনৰ লগত খাপ খাই যায়। এয়া চাওক, 2টা কণী দিলে এনেকুৱা নহ'ল হয়, কিন্তু মই এটা দিয়াৰ কাৰণে এনেকুৱা পাতল হৈছে। আৰু এখন বেলেগকৈ দেখাইছোঁ। ইয়াতে অলপমান ফ্ৰাই হোৱাৰ পিছত চামুচেৰে ৰিফাইন তেল দি ল'ব 2টা ছাইডতে। এই ধৰণে ৰিফাইন তেলখিনি চাৰিওপিনে লগাই দি ইয়াতে কণীটো ওপৰতে দি দিব। এয়া চাওক, এই ধৰণে কণীটো দি চাৰিওফালে লগাই দিব। এয়া চাওক, ৰুটিখনৰ ওপৰত মই চাৰিওফালে লগাই দিছোঁ চামুচেৰে। আপোনালোকে এই ধৰণে দি দিব। এতিয়া এইখিনি অলপমান ফ্ৰাই হোৱাৰ পিছত ওলটাই দিব। এয়া চাওক, মই 30 ছেকেণ্ডমান ফ্ৰাই হোৱাৰ পিছত এই ধৰণে ওলটাই দি দিছোঁ। এনেকৈ দিলে আৰু কণীটো ভাঙি যোৱাৰ চান্স নাথাকে। পাতল হয় কণীটো, বাট ভাঙি নাযায়। এয়া চাওক, সেইফালেও মই 30 মিনিটমান ধুনীয়াকৈ ফ্ৰাই হ'ব দিছোঁ। এয়া 30 মিনিটমান পিছত চাওক, ওলটাই দিছোঁ। এয়া আমাৰ ৰোলটোৰ বাবে ৰুটিখন ৰেডি হৈ গৈছে। এতিয়া ৰুটিখনৰ ওপৰত ফ্ৰাই কৰি লোৱা ভাজিখিনি দি দিছোঁ।
এয়া চাওক অলপ অলপকৈ দি ল'ব, বহুত বেছিও দি নিদিব, এটা জোখমতে আপোনালোকে দি ল'ব যিমানখিনি দৰকাৰ হয়। এতিয়া ইয়াতে ভেজিটেবল চচ অলপমান দি লৈছোঁ, আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলে হ'ব। গ্ৰীণ চিলি চচ আপোনালোকে যিমান জলকীয়া খায় সেই অনুযায়ী দি ল'ব। টমেটো চচ অলপমান দি লৈছোঁ আৰু কেঁচা পিঁয়াজ পাতলকৈ কাটি লৈ দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ ফলত খাবলৈ বেছি ভাল লগা হয়। এতিয়া ৰুটিখন ৰোল কৰি লৈছোঁ, এইধৰণে আপোনালোকে ৰোল কৰি ল'ব লাহে লাহে। এয়া চাওক এটা এগ ৰোল ৰেডি হৈ গ'ল আমাৰ। আৰু এখন ৰুটিত আগতে দেখুৱাৰ নিচিনাকৈ ভাজিখিনি দি লৈছোঁ সকলোবোৰ, আৰু ইয়াতে টমেটো চচ আৰু গ্ৰীণ চিলি চচ দি লৈছোঁ। পিঁয়াজ পাতলকৈ কাটি ঠিক আগৰ নিচিনাকৈ দি লৈছোঁ। শেষত ৰুটিখন আগৰ নিচিনাকৈ ৰোল কৰি ল'ব। আপোনালোকে এবাৰ নিশ্চয় ঘৰতে এই ধৰণে বনাই খাব, খাই বহুত বেছি ভাল পাব। বজাৰৰ পৰা কিনি আনি খোৱাতকৈ ঘৰতে এই ধৰণে সহজতে বনাই খাব। এয়া চাওক মোৰ ৰোল তিনিটা। এণ্ড থেংক ইউ ছ' মাছ সকলোৱে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে।